নমস্কাৰ বন্ধুসকল, আমাৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এখন পোহৰৰ SG-BET চকাৰ ক্লাছিক কাশ্মীৰ উইল। এখন GM, এখনো কাশ্মীৰ উইল পেটে। এখন অলপ পুৰণা হ'ল, এখন তাৰ কাৰণে আচলতে খুব জোখৰ বেট এখন। ইয়াত অকণমান প্ৰব্লেম এটা আছে, ঠিক ঠাক কৰি লোৱা হৈছে। লকডাউন ছেশ্যনটো আমি এয়াৰে প্ৰেক্টিছ কৰি যাব লাগিব। এইটো তাৰ চিন্থাটিক লেডাৰ বল। আগতে লেডাৰ বল দিয়া হৈছিলে, কিন্তু লেডাৰ বলবিলাক সোনকালে নষ্ট হোৱাৰ কাৰণে এই চিন্থাটিক বলটোৱে তাক শিকাই থকা হৈছে। আৰু এইটো বাউন্সটো অকণমান বেছি হয় কাৰণে তাৰো প্ৰিয় এইটো বলটো। যিহেতু লকডাউন চলি আছে, বাহিৰলৈ ক'লৈকো ওলাব পৰা নাই, বিশেষকৈ গাঁও অঞ্চলেও নিব পৰা হোৱা নাই ইয়াত। সেইবাবে আমি দৈনিক ঘৰতে অনুশীলন কৰাই আছোঁ। গতিকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদবিলাক আমি কামনা কৰিলোঁ। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব আপোনালোকে কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এবাৰ, আৰু বেল আইকনটো দবাই দিব। আহক এতিয়া পোহৰৰ ভিডিঅ'টো উপভোগ কৰোঁ। ধন্যবাদ।